আহি পালোহি আৰু ওপৰত দেখিলো যে মোৰ লগৰ কেইটা মানে খেলি আছে এনেকৈ গান শুনি শুনি শুই গৈ থাকোঁতে গম পালো যে সো হে গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছে আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ সো মই আগৰ এটা ভ্লগত কৈছিলোঁ দুটামান ভ্লগৰ আগত যিটো ভ্লগ আপলোড কৰিছোঁ তাত কৈছিলোঁ যে মই গাড়ী শিকিছোঁ বুলি গাড়ী শিকা ষ্টাৰ্ট কৰিছোঁ সো এইকেইদিন মানে প্ৰেক্টিকেল ক্লাছ হৈ আছে পৰা অনৰোড শিকাই আছে পৰা ৰাস্তা শিকাই আছে সো আজি 4 নম্বৰটো দিন হয় অলপকৈ শিকাইছে আৰু ডেইলি ইমানো বহুত বেছি নহয় সো আজি মই গাড়ী চলাই থকা অৱস্থাটো কিমান কি পাৰিছোঁ নোৱাৰিছোঁ আপোনালোকক দেখুৱাম লগতে গাড়ী শিকি মেলি আহি এফালে যোৱাৰ কথা আছে সো ভ্লগটো চাই থাকক এতিয়া যাওঁ এতিয়া আমি অফিচ পালোহি মেম অলপ পিছত আহিব তাৰপিছত আমি যাব লাগিব গাড়ী চলাবলৈ ইমান স্পিড তোমাৰ কেপাসিটি নহয় এইটো স্পিড লৈ যদি তোমাৰ ষ্টিয়াৰিং যদি ইফাল ইফাল হয় তেতিয়াহ'লে এইটো তোমাৰ কেপাসিটি নহয় দবাই নাথাকিবা জাষ্ট বলটো দি থৈ দিয়া সো আজি মানে কি হৈছিল মই বেছি এক্সেলাৰেটৰত বেছিকৈ দবাই পাইছিলোঁ অলপ জাষ্ট মানে টাচ কৰি থ'ব লাগে বেছি দবাই পাইছিলোঁ আৰু আজি গধূলি মোৰ ঘৰো যাব লগা আছে টিকেট কটা হৈ আছে অলৰেডি বাছৰ আৰু তাৰ আগত এটা জেগালৈ যাম বুলি কৈছিলোঁ যে তালৈকে গৈ ল'ম আৰু তাৰপিছত সন্ধিয়া 7:45ত মোৰ বাছ আছে সো যাব লাগিব সো গাইজ বৰ্তমান টাইম হৈছে 5:14 আৰু মই হাতীচিলা ফালে গৈ আছোঁ চন্দ্ৰপুৰত থকা সো সেইফালে গৈ কিনে এটা ধুনীয়া ভিউ দেখুৱাম মানে ছানছেটৰ সময়ত তাত এটা মজা ভিউ দেখা যায় আৰু ছান দেখোঁ নে নেদেখোঁ অলপ হ'লেও সেইটো পিছৰ কথা বাৰু চাওঁ আৰু মই নিজেও ফাৰ্ষ্ট টাইমে গৈছোঁ বাৰু আৰু আমগাঁও নামৰ এডোখৰ জেগা পাৰ হৈ অলপ ৰৈছোঁ সেইফালে চাওক এই ৰাইট চাইড ফালে পুৰা পাহাৰ আছে ধুনীয়াকৈ এয়াই আৰু কি ক'ব আৰু একশ্যন কেমেৰা নাথাকিলে GoPro এনেকুৱা একো নাথাকিলে এনেকৈ পিছফালে বহাজনকে আৰু এনেকৈ ভিডিঅ' বনাবলৈ দিয়া হয় আৰু মটো ভ্লগিং টাইপৰ ক্লিপছ ল'বলৈ আৰু আপোনালোকৰ ভিতৰত থকা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক কথা খুব মানুহ যে কিবা এটা বস্তু যদি কৰিব মন গৈছে সেইটো যদি আপোনাৰ পেশ্যন হয় বা কৰি আপুনি ভাল পায় তো সেইটো কৰিব লাগে মানে পইচা যিটো খৰচ হ'ব সেইটো এটা টাইমত ৰিটাৰ্ণ আহি যাব কিন্তু যিটো আপোনাৰ সময় আছে বা এতিয়া যিটো এনাৰ্জি আছে কৰিবলৈ যিটো মন আছে এইখিনি আপুনি পিছত মানে ঘূৰাই নাপায় মই তেনেকৈ ভাবোঁ মানে পিছততো মই পস্তাইতো লাভ নাই ন যে মোৰ টাইম আছিলে বা মই কৰিব পাৰিছিলোঁ মানে যিমানখিনি টাইম দিব পাৰিছিলোঁ কিন্তু মই নকৰিলোঁ সেইটো তাত সেই কথাটো যাতে ভাবি মোৰ দুখ নালাগে তো আমি আহি পালোহি আৰু ওপৰত দেখিলোঁ যে মোৰ লগৰ কেইটা মানে খেলি আছে আৰু লেফ্ট চাইডে আপোনালোকে দেখাৰ লগে মন কৰিব এটা ধুনীয়া দৃশ্য এইফালে চাওক এই ছানটো সোমাই থাকিলে ভালকৈ ছানটো আধা ওলোৱা বা ফুলকৈ ওলোৱা ছানছেটৰ টাইমত দেখা হ'লে বেছি ভাল লাগিলেহেঁতেন ভিউটো বেছি মজা হ'লহেঁতেন এতিয়া আমি বেলেগ এটা ছাইডলৈ গৈ আছোঁ আৰু সোনকালে ঘূৰিবও লাগিব কাৰণ গৈ মেলি বেগ চেগ পেক কৰিব আছে বাছত যাবলৈও আছে নহয় দেৰি হৈ যাব নহ'লে পিছত এতিয়া মই ৰেপিডত উঠি খানাপাৰালৈ গৈ আছোঁ যিহেতু ঘৰ যাম বুলি মই আপোনালোকক কৈছিলোঁৱে মৰাণলৈ যাম মই বাছ আছে মোৰ টাইমত পোৱাকৈ যাব লাগিব গতিকে গৈ আছোঁ আৰু এটা কথা গাইজ মই ৰেপিড চলোৱা দাদাজনক সুধিছিলোঁ মানে গৈ থাকোঁতে এটা কথা কি আপোনালোকৰ কিমান আৰ্ণ হয় বুলি কৈছিলোঁ আপোনাৰ কিমান আৰ্ণ হয় মানে তেওঁৰ কথাই সুধিছিলোঁ মই তেওঁ ক'লে যে 1000 বুলি ক'লে এতিয়া এভাৰেজ 1000 আহি যে তেল চেল ভৰাই মেলি হাতত মানে 1000 থাকি যায় মানে ভাবক এদিনত 1000 মানে মাহেকত 30,000 আৰু তেওঁ এই বুলিও ক'লে মোক যে আগতে ষ্টাৰ্টিঙত মানে 1.5 বছৰমান আগত কি হৈছিলে 1500-2000 লৈকে পকেটত থাকি গৈছিলে কাৰণ তেতিয়া এপে মানে ৰেপিড' এপটোৱে ইমানকৈ কমিশ্যন লোৱা নাছিলে লগতে ৰেপিড' চালক ইমান নাছিলে মানে সেইটো কাৰণে যি কি নহওক আমি অলপ ৰখি মেলি তাৰ পৰা আহি গ'লোঁ এতিয়া মই অতি সোনকালে খানাপাৰা পাই গৈ আছোঁ খানাপাৰা পালোহি মই আৰু দাদাজনক 10 টকা এটা বেছিকৈ দিলোঁ ইমান পলাইটলি বিচাৰিলে ন চ' দি দিলোঁ মই আৰু এতিয়া বাছত সোমাই মই শ্লিপাৰত গৈছোঁ ছিংগল অকলে আছোঁ ন আৰু ইমানো বেছি গৰম নুঠাৰ কাৰণে এইকেইখন বন্ধ কৰি দিছোঁ বেছি ঠাণ্ডা ল'বলৈ নাই গোটেই ৰাতি লোৱাৰ কথা আছে SB চকেট আছে আৰু ইয়াতে কিবা ভৰাই থ'ব পৰা যাব এইটো লাইট এটা আছিলে চাগে এইটো ভাঙিলে এইটো ৰাতি খাবলৈ আনিছোঁ ন গাৰু ব্লেংকেট এইটো গাৰু হিচাপে ইউজ নকৰিলেও হ'ব এতিয়া মতলব নাই বিন্দাছ গৈ থাকোঁ এতিয়া চ' গাইছ এনেকৈ গান শুনি শুনি শুই গৈ থাকোঁতে গম পালোঁ যে ভাত খাবলৈ গাড়ী ৰখাইছে গতিকে ময়ো উঠি ভাতটো খাই লওঁ বুলি ভাবিছোঁ আৰু এনেকৈ দূৰ যাত্ৰা কৰিলে ভাত বা যিকোনো বস্তু টিফিনত যদি খাবলৈ লৈ যোৱা হয় দুটা লাভ হয় প্ৰথম কথা আপোনাৰ স্বাস্থ্যটো ঠিকেই থাকে কাৰণ ছেফ খানা যিহেতু খোৱা হয় ঘৰৰ পৰা লৈ যোৱা আৰু তাৰ লগতে পইচাও বাচি যায় অৱশ্যে মই নিজে আজি ফাৰ্ষ্ট টাইম এনেকৈ আনিছোঁ আকৌ জ্ঞান দিব আহিছোঁ কিন্তু আগলৈ এনেকুৱাই কৰি যাম বুলি ভাবিছোঁ চ' গুড মৰ্ণিং গাইজ ঘৰ পাবলৈ আৰু বেছি দূৰ নাই ইমানখিনিলৈকে আপোনালোকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আৰু ইয়াৰ নেক্সট ভ্লগটো মোৰ কাৰণে বহুত স্পেচিয়েল হ'ব যিহেতু সেইদিনাখন মাৰ বাৰ্থডেও হয় ঠিক আছে যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব বেল আইকন টিপি অল কৰি ল'ব নেক্সট ভ্লগত লগ পাই আছোঁ বাই বাই টাটা